Hello guys, welcome to my YouTube channel Biswa Medi. So guys, আজি আমি বাইক রাইডার কৰি আছো গৈ আছো মাhamrityunjay মন্দিৰ। So guys, চাই থাকক ৰাতি এতিয়া 12টা বাজিল। এই 12টা বজাৰ পৰা ৰাইড কৰিম ৰাতিপুৱা 6টা বজাত যাই পাম। গৈ আছো mahamrityunjay মন্দিৰ, আপোনালোকে সকলোৱে চাই থাকক। मुखे गाली पारी मैं एक कथा कलो जी जावा मन ना ना जाओ मुखे गाली पारे। हेलो गाइस, আমি এতিয়া যাই আছো nogaw mahamrityunjay মন্দিৰ। আমি 6জন 3খন বাইক আমি এতিয়া বৰ্তমান ৰাইড কৰি আছো। আমি ক'ত যাম? mahamrityunjay মন্দিৰ। আইডাকা এই দিয়ে guys, slow lên deh, rokhi deh. আমি দেখুনারপুর পাহাড়ৰ দিগাৰুত থাকে আমি এয়াৰপৰ্টটো আছে চিনি পোৱা এয়াৰপৰ্টটো যায় কি বাপ বলা বলা। আরে টেনশন কিয় লৈছা? আহি থাকা। যাব বৰ্তমান আধাই পোৱা নাই।
জায়গা গম পায় নাপা মই চিনি পাওঁ নতুন চক বাই হাই অলপ ভাল নাই কি গম পায় ৰং মজা জায়গা মজা rồi hiền bola bola yang mana bola earphone này Air Force airplane বুলি কয় airplane ফাইনালি গৈ আছো ইয়া আগৰ পিনে বল 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 আই ফাইনালি যাম বম বম বলে mahamrityunjay मंदिर हर हर महादेव बोले बाबा दूर है जाना जरूर है चलो 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 बोला बातें फोन स्टूडेंट की ये भी लम्हा खाली है बाले में पता किस लिए से ये ना तो क्या हो रही है हमरो को समस्या में पड़ी ना सा राती 1:30 बजत सा राती 1:30 बजत सा हे মই ये नाटक एन्जॉय So guys, finally আমি দিগৰো তিনিআলি আহি পালো আৰু ইমান ভয় লগা ৰাস্তা আছিল ন যাব লগা আছে ৰাস্তা কিন্তু মানি গৈছে পুৰা ভয়ানক ৰাস্তা ইমান আগলৈ চাই মানে ইমান গাৰু পাহাৰ আমি 6 জন লৰা একেলগে আইছো ইমান ভয় ভয়কে আইছো মানে এজন আগত গলে আমাৰ ভয় লাগে যায় তো পিছত এনেকা লাগে যায় সো গাইস চাইড আপোনালোকে ইমান ৰাতে মানে প্লেন নকৰিব আমি মানে জসতে আহি গেল কেটা বজিল বৰ্তমান তে আপোনাৰ 2:04 হল সো গাইস চাইড আগলৈ 2টা বাজি গল আমাৰ ৰাতি পৰব যায় গলতে আগলৈ চাইড ক কাৰ কি কবা লাগা আছে ক কিবা কবা নাই বহুত ভাগৰ লাগছে না তাই রুম লৈ কিনে কোঠাল লৈ আৰু নকো না যা বল আমি গৈ আছো আৰু আনি অলপমান গোটেইকেইটা ৰখি দিলো অলপ আৰু আছে বা পাৰে বল आते राती पोहर हो गल आते राती पोहर हो गल যাব আছে 15-20 কিলোমিটার আৰু 20 কিলোমিটার যাব আছে ফাটি গৈছে পাম ফাটি গৈছে चलो
বখতি পার্বতীর পতি অমঙ্গল হারি দেবাদিদেব বৃষভ বিহারী শিব জটাধারী মুকুন্দ মুরারি জয় মহাদেব। এখানে কোন যায় আপা এখানে বসুন্ধরা খান যায় বসুন্ধরা খান আই টাকা বৰষুণে দিলে নেকি Exit the roundabout onto National Highway 127. Continue on National Highway 127 for 3 kilometers. সো গাইস এইখনে যাব লাগিব আৰু বেছি দূৰ নাই বাৰু খুব বেছি 3 কিলোমিটাৰ মান আছে চাগে ধুনীয়া সুন্দৰ গাড়ী এখন এনেকুৱা গাড়ী সজাই আহিছে গাড়ীখন মজাকে সুন্দৰ সজাই আহিছে একদম কি ধুনীয়া লাইটিং এয়া চাওক কি ধুনীয়া লাইটিং ও গাইস এটা বলক আমি আগুৱাই যাওঁ এইপিনেৰে আপোনালোকে চাই থাকক আগলৈ দুনিয়া বলবমৰ মানুহ এইবিলাক সব তাৰমানে এইটো আমাৰ দুনিয়াৰ এই মজা 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 কিমান টাইমৰ মূৰত ফাইনেলি আহিলো মোটামুটি 6 ঘণ্টা হ'ল নেকি 6 ঘণ্টা হ'ল ৰাতি 11টাত গাড়ী চলাইছিলো এতিয়া মোটামুটি এতিয়া বাজিল 6:30 হ'ল চাগে বহুত টাইম হ'ল In 500 meters, turn right. জয় 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 মহাদেব ইমান যে এনেকুৱা মানুহ হ'ব ভবাই নাছিলোঁ ইমান মানুহ অজস্ৰ মানুহ ৰাতিপুৱা 6টা বজাৰ পৰা ইমান মানুহ ভাবিছোঁ আপোনাৰ পিছত আৰু ভিতৰত যাব লগা হ'লে লাইন চাওক লাইন ইয়াৰ পৰা লাইন দৰ্শন কৰা ভিজা আজি চাই লওক লাইন চাই লওক দৰ্শন কৰিব লগা হ'লে আজি দিনটো ধবাৰে নহয় লাইন
জয় জয় মহাদেবা কৈলাখ বসতি পার্বতীর পতি অমঙ্গল হারি দেবাদিদেব বৃষভ বিহারী শিব জটাধারী মুকুন্দ মুরারি জয় মহাদেব গাইস লাইন চাও কিমান দূৰ হয় তাৰ লাইন চাও মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা ওদৰ মোটামুটি 300 মিটাৰ দূৰৰ পৰা লাইন পুৰা মন্দিৰৰ গেটলৈকে চাওক তবে ইয়াৰ পৰা কি দৰ্শন কৰিম আৰু দৰ্শন কৰা আজি নহ'বই চাগে সেইকাৰণে ভাবিছোঁ আজি দৰ্শন নকৰোঁ আৰু নেক্সট কোনোবা দিনা আহিম দৰ্শন কৰি যাম আজি দৰ্শন কৰা মিছা ইয়াৰ পৰাই যথেষ্ট আৰু সেইখিনিয়ে লাষ্ট পৰ্যায় আৰু কেতিয়াবা পাৰিলে আহিম দৰ্শন কৰা নহ'ল ইমান মানুহ গাড়ী ইমান জাম তাৰে মাজেৰে আমি তথাপিও এই ৰাতিপুৱাতে আমি যাবলৈ ওলাইছোঁ এই ৰাতিপুৱা সময়তে ইমান জাম আৰু ভাবি চাওক দিনত 10টা বজাৰ পিছত কিমান জাম হ'ব মানে ৰাতিপুৱা 7:30 বজাতে ইমান জাম চাই লওক আপোনালোকে কিমান যাম আৰু ভবাই নাছিলোঁ যে ইমান মানুহ হ'ব আমি ভবাই নাছিলোঁ কিন্তু টাইমটো বেয়া নহয় অৱশ্যে ভালেই বলবমৰ টাইম হয় অৱশ্যে যাব বহুত যাম হ'বই কিন্তু ক'বলগীয়া কথা কাৰণ কিয় বলবম টাইম সকলোৱে দৰ্শন কৰিব আহে বলবম টাইমত এই গতিকে যাম বহুত হৈছে চাওক বাই বাই মহামৃত্যুঞ্জয় মন্দিৰ হেল্ল' গাইজ ভিডিঅ'টো চাই কেনে গ'লে যদি ভাল পালে কমেণ্ট বক্সত জনাব আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে সেইটো মোক জনাব মই নিশ্চয় নেক্সট ভিডিঅ'ত ঘূৰাবলৈ চেষ্টা কৰিম গাইজ মন্দিৰ যায় কিন্তু দৰ্শন কৰিব নোৱাৰিলোঁ কিমান মানুহৰ ভিৰ কিমান লাম্বা লাইন ইমানেই লাম্বা লাইন মানে যদি আমি দৰ্শন কৰিব ৰখিলোঁ হয় বেলা ডুবি গ'ল হয় সেইটো কাৰণে দৰ্শন কৰিব নোৱাৰিলোঁ যদি আৰু কেতিয়াবা যোৱা হয় ভগৱানৰ কৃপা আৰু তেতিয়াহ'লে নিশ্চয় দৰ্শন কৰিম আজি ভিডিঅ'টি ইমানেই আছিল যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ন'টিফিকেশ্যন বেল আইকনটো দবাব জয় আই অসম